ত্ৰিপুৰাত কৰোনাৰ ভয়ংকৰ সংক্ৰমণ মাত্ৰ দুদিনতে ৰাজ্যখনত ২৭টা পজিটিভ কেছ সোমবাৰে ৰাজ্যখনত ১৩ জনৰ দেহত ধৰা পৰে কৰোনা ভাইৰাছৰ অৱস্থিতি ভয়ংকৰ খবৰ ত্ৰিপুৰাত ভয়ানকভাৱে বৃদ্ধি পাইছে কৰোনা ভাইৰাছৰ সংক্ৰমণ মাত্ৰ ৩ দিন আগলৈকে কৰোনামুক্ত ৰাজ্যখনত মাত্ৰ দুদিনৰ ভিতৰতে ২৭টা কৰোনা পজিটিভ কেছ ধৰা পৰিছে সোমবাৰে ৰাজ্যখনত ১৩ জনৰ দেহত ধৰা পৰে কৰোনা ভাইৰাছৰ অৱস্থিতি এই কথা টুইটাৰৰ যোগে জনাইছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেৱে লকডাউনত বিদেশত আবদ্ধ হৈ থকা ভাৰতীয়সকলক উভতাই আনিব চৰকাৰে নিজে বহন কৰিব লাগিব খৰচ কৰোনা ভাইৰাছৰ সংক্ৰমণৰ কাৰণে লকডাউনত বিদেশত আবদ্ধ হৈ থকা লোকসকলক প্ৰণালীবদ্ধভাৱে ভাৰতলৈ উভতাই আনিবলৈ কেন্দ্ৰ চৰকাৰে সুবিধা দিবলৈ অনুমতি প্ৰদান কৰিছে বিদেশত আবদ্ধ লোকসকলক উভতাই আনিবলৈ বিমান আৰু নৌসেনাৰ জাহাজ ব্যৱহাৰ কৰা হ'ব এই সন্দৰ্ভত মানক পৰিচালনা প্ৰটকল প্ৰস্তুত কৰা হৈছে আৰক্ষীয়ে লকডাউন ভংগকাৰীক থানাৰ ভিতৰতে স্বপ্না চৌধুৰীৰ গীতত কৰোৱালে নৃত্য আজব শাস্তি প্ৰদানৰ পিছতে বিপদত পৰিল আৰক্ষী বৰ্তমান ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এটা বিশেষ ভিডিঅ'টোত দেখা গৈছে যে এজন যুৱকে স্বপ্না চৌধুৰীৰ তেৰি আখুকা কাজল গীতত থানাৰ চৌহদতে কৰিছে উদ্যম নৃত্য যাৰ ফলত এতিয়া অস্বস্তিত পৰিছে উত্তৰ প্ৰদেশৰ আৰক্ষী প্ৰশাসন ঘটনাটোত সংঘটিত হৈছিল উত্তৰ প্ৰদেশৰ ইটুৱাহ থানাত লকডাউন অমান্য কৰা এজন যুৱকক থানালৈ আনি আৰক্ষীয়ে শাস্তি হিচাপে স্বপ্না চৌধুৰীৰ গীতত কৰোৱাইছিল নৃত্য আনকি দুই এজন আৰক্ষীয়েও যুৱকজনৰ লগত সহযোগ কৰা দেখিবলৈ পোৱা যায় চিলভাৰ লেকক স্বাগতম ভাৰতীয় ডিজিটেল ব্যৱস্থা লাভৱান হ'ব এই চুক্তিৰ জৰিয়তে ক'লে মুকেশ আম্বানীয়ে ফেচবুকৰ পিছত এইবাৰ জিঅ'ত ৫,৬৫৫.৭৫ কোটি টকা বিনিয়োগ কৰাৰ ঘোষণা মাৰ্কিন বেচৰকাৰী ইকুইটি ফাৰ্ম চিলভাৰ লেক পাৰ্টনাৰ্ছৰ জিঅ'ৰ বাবে ডাবল ধামাকা ফেচবুকৰ সৈতে বৃহৎ চুক্তিৰ পিছত আন এক মাৰ্কিন বেচৰকাৰী ইকুইটি ফাৰ্মৰ সৈতে মেগা চুক্তি ৰিলায়েন্স জিঅ'ৰ ৪৩,৫৭৬ কোটি টকাত ৰিলায়েন্স জিঅ'ৰ ৯.৯% শ্বেয়াৰ পূৰ্বেই ক্ৰয় কৰিছে ফেচবুকে এইবাৰ জিঅ'ত ৫,৬৫৫.৭৫ কোটি টকা বিনিয়োগ কৰাৰ ঘোষণা মাৰ্কিন বেচৰকাৰী ইকুইটি ফাৰ্ম চিলভাৰ লেক পাৰ্টনাৰ্ছৰ ঔষধ ওলোৱা নাই গাহৰিৰ দেহত দেখা দিয়া আফ্ৰিকান স্বাইন ফিভাৰৰো এই কথা ক'লে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে মহানগৰীৰ পাৰ্শ্বৱৰ্তী ৰাণীৰ আঞ্চলিক পশুধন উদ্যমিতা আৰু ব্যৱস্থাপনা প্ৰতিষ্ঠানত সোমবাৰে বিয়লি পশুপালন মন্ত্ৰী অতুল বৰা আৰু হাঁহ কুকুৰা নিগমৰ অধ্যক্ষ মনোজ শইকীয়াৰ সৈতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত হয় প্ৰতিষ্ঠানখনৰ গাহৰিবোৰ চোৱাৰ লগতে সকলো দিশ পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কৰোনাৰ সমান্তৰালভাৱে আফ্ৰিকান স্বাইন ফিভাৰ আৰু আন এক প্ৰত্যাহ্বান হিচাপে ৰাজ্যত দেখা দিয়া বুলি মন্তব্য কৰে যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰক কমেণ্ট কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক লগতে বেল আইকনটো দবাবলৈ নাপাৰিব যাতে আমি দিয়া নতুন নতুন ভিডিঅ'সমূহ আপোনালোকে চাবলৈ পায়